মাৰিলে লিখ ঐ বেল মাৰিলে লিখিবলৈ কৈছো ক'লে তেওঁলে চাই আছ হা ঘৰত পঢ়ি নাহিবি এতিয়া সেই কুৱেশ্যন পেপাৰ দিলে মানে এতিয়া চকু মানে বেলেগতহে থাকে স্কুললৈ নাহিবি মৰিবলৈ এমাহৰ মূৰত এদিন দেখা দিবিহি এতিয়া সেই পৰীক্ষাত কৈ দিব লাগে মই হে নাজানো দেই মই এটাও লিখ মই একদম তললৈ মোক কৈ মনে মনে লিখি থাক তহঁতে লিখ দেই হুলস্থুল নকৰিবি মই অকণমান নাম কৰি লৈছো চাই আছো মই চকুকেইটা মুদি চাই মই তহঁতক মজা চাই চকুকেইটা মুদিলে এতিয়া মই নকলিয়াম দুটামান পাৰিলো আৰু কেইটামান পৰা নাই তই এইকেইটা কৈ দেচোন তই পাৰ যদি মই নাজানো নহয় মই পৰাই নাই মই দুটা নে তিনিটাহে কৰি থৈছো এইবাৰ মই যে পৰীক্ষাত নম্বৰেই নাপাওঁ ফেইল কৰিম চাগে আয়ো তই যে ইমান মিছা কথা কওঁ ন তই স্কুলত 1 নম্বৰত আহ আকৌ তই এতিয়া সেই দুটা নে তিনিটাহে কৰিছো বুলি কৈছ যে তই যে বহুত টেঙৰি আছ আমাক সুধি চব লৈ থাক তাৰপৰা নিজে হেৰি সুধিলে মানে আকৌ এটাও নকওঁ আয়ো জীয়া তই তেনেকৈ কৈ দিছ নে মই নাজানো কাৰণেহে নাজানো বুলি কৈছ হ'ব হুলস্থুল কৰি থাক চাই পিটিব এতিয়া লিখ যিকেইটা নকণ আনিলে এটাও নাহিলে দেখোন এইকেইটা এনেইহে আনিলোঁ পকেটকেইটা ফুল কৰি এটাও লিখা নহ'ল নহয় বহীখন এতিয়া এনেকৈ জমা দিব লাগিব এতিয়া ঘৰত গৈ এনেকুৱা ৰাম ধুলাই খাব লাগিব ঠিক নাই তহঁতক লিখিবলৈ কৈছ কিহৰ হুলস্থুল কৰিছ হা এইটো কি হ'ল টেবুলৰ তলত সোমাই ল'লেচোন চাওঁ কি কৰিছ তই চাই দেখিলে এই পিঠিটো যাব এতিয়া মোৰ চাওঁ কি কৰিছ তই উঠ আয়ো কৃষ্ণ ই দেখোন নকল কৰিছে ইমান পোৱালিতে ই নকল কৰিবলৈ ধৰিলে কি ক'ম বাৰু ইয়াক গৰম তেলত দিম বাৰু হে চা মই নকল অনাটো হয় কিন্তু এটাও অহা নাই সেই এনেই চাইছিলোহে মই এইটো লগ তই এইফালে ওলাই আছ অতি সোনকালে ওলাই তোৰ যদি পিঠিটো ছিঙিব নালাগে মই আহকে বা নাহকে সেইটো কথা নহয় ন তই স্কুললৈ কেলৈ নকল আনিবি হে পঢ়া শুনা ধান্দা নাই স্কুললৈ নাহিবি হে এতিয়া নকল কৰিবলৈ আহিছ এইফালে ওলাই ইয়াক এতিয়া ঠিকছে দিব নহয় ছাৰে তই পৰীক্ষা দি ফালিব নালাগে আছো ছাৰ মই আজিৰ পৰা নকল মোক যাবলৈ দিয়ক আজি তোৰ ঘৰত গৈ মা আৰু বাপেৰক কমপ্লেইন দিবকে লাগিব ছাৰ মই আপোনাৰ ভৰিতে ধৰিছোঁ আৰু মই কাণত ধৰিছোঁ আঁঠুও কাঢ়িছোঁ আমাৰ ঘৰত নকল মোক বহুত পিটিব মাৰে ইমান ভয় নকল কৰিবলৈ লৈছিলে কেলে তেতিয়াহ'লে হা বল এতিয়া তোৰ আঁঠু কাঢ়ি হেডমাষ্টাৰ ৰুমলৈ বল তহঁত দুজনে লিখিব নাজানে পেপাৰতে বেল মাৰিলে তই ইয়াতে থ ছাৰ মোক হেড ছাৰৰ ওচৰলৈ নিনিব ইয়াতে যি কৰে কৰক আৰু মোক পাতি দিছোঁ যি মায়ে কাটে যি কৰে কৰক মই ঘৰলৈ যাওঁ আৰু চুপ থাক তই এটা কথা নকবি বৈ একদম মজা লগ বৈ আঁঠু কাঢ়ি গৈ থাক হেড ছাৰৰ ৰুমলৈ বৈ তাৰ আজি গোটেই পিঠি চাল চিঙি পঠিয়াব আকৌ ঘৰত গৈ কমপ্লেইন দিবগৈ নহয় ঘৰত আকৌ মাক বাপেকে পিটিবলৈ আছেই নহয় ভালে হৈছে দিয়ক বুচানমান তাৰ উৎপাতটো বেছি স্কুল নাহে মৰিবলৈ নপঢ়ে গেধা পৃথিৱী আমি যাওঁ বল দেৰি হৈছে মোৰ বহুত ভোকো লাগিছে বল মামা ঘৰত আছে নাই বহুত ভোক লাগিছে ভাত দে ৰাম ইমান গৰম মুখখন গোটেই ঘামি একদম কেনেকুৱা হৈ গৈছেগৈ ইমানখন বাট খোজকাঢ়ি আহিছোঁ চাইকেল এখন নাই আয়ো আহিয়ে বহি ল'লিচোন কি হ'ল ভাগৰ লাগিলে নি লাগিবতো আকৌ ইমানখন বাট খোজকাঢ়ি আহিছোঁ ইমান টান ৰ'দ দিছে চাইকেল এখন আনি দিবলৈ কৈ নোৱাৰিলোঁ আৰু হ'ব মই দেউতাৰ লগত পাতিম নহয় দেউতাৰ হাতত এতিয়া পইচা নাই চাগে সেইকাৰণে আনি দিয়া নাই আকৌ বাৰু সেইবোৰ থ পৰীক্ষা কেনেকুৱা হ'ল ক পৰীক্ষা ইমান বেয়া হোৱা নাই ভালেই হৈছে বাৰু এনেকৈ লেঙি আছ যে মানে পৰীক্ষা বেয়া হ'ল ন নহয় একেবাৰে বেয়া হোৱা নাই 2-3টামান থাকি আহিলে আৰু পঢ়িবলৈ ক'লে শুনা জানো মোৰ কথা মৰিবলৈ নুশুনে নহয় এতিয়া সেনেকুৱা গতি নহয় কি হ'ব আৰু মা আকৌ গালি পাৰিবলৈ আৰম্ভ নকৰিবা দেই যোৱা ভাত বহাগে যোৱা মোৰ একদম ভোকত কলমলীয়া গৈছে পেটে হ'ব যা হাত মুখ ধুই আগে মই ভাত বহাওঁগৈ ৰক্ষা বেছিকৈ বকনি নেমেলিলে মায়ে যে মুখখন মেল খালে জাপ নাখায় নহয় যাওঁ মই ভৰি হাতকেইটা ধুই মেলি ভাতকেইটা খাই লওঁ দেই একদম যিহেতু ওলাই যাওঁ কৈছা বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে বহুত দিনৰ মূৰত আকৌ আহিলোঁ দেই আজি মোৰ পৰীক্ষা আছিলে মানে পৰীক্ষাটো ইমান বেছি ভাল নহ'ল অকণমান বেয়া হৈছে আৰু সেইকাৰণে মায়ে অকণমান গালিও পাৰিছে আমাৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আজিলৈ আহিছোঁ বাই